most occasion ke as a friends jagate video মই যেন লাইলো friends সকলো জায়গাতে ৰাখ চালো তো এতিয়া আজি নলবাৰীত আইছো তো নলবাৰীত মাহাতক লৈ আহিলো তো ঘৰৰ মানুহৰ লগত এটা ৰাখখন উপভোগ কৰিম বুলি তো আৰু এটা ভিডিওটো আৰম্ভ কৰো আৰু যদি মোৰ ভিডিও ভাল লাগে তো লাইক কমেন্ট চেনেলটো সাবস্ক্ৰাইব কৰি দিব দাদাৰ ঘৰটো যেহেতু ওচৰতে তো আমি যাই কেনে আমাৰ বেডিং পত্ৰ যাই কেনে ঘৰত থৈ আহিলো থৈ কেনে মাহাতক তাতে ৰখি থাকিব দিছিলো তো তাৰ পৰা আহি কেনে মাহাতক ইয়াতে আমি লগ কৰিছো লগ কৰি কেনে আৰু চাকচোন ইমান ভিৰ ইণ্ডিয়া গেটৰ ইফাল দি আহিলো আমি তো চাক মানুহৰ ইমান ভিৰ এই গেটখন দেখা পাইছে না সেই গেটখনৰ ইফালে ইণ্ডিয়া গেট আছে তো আমি সেইফালে ওলাই আহিলো এতিয়া আমি ব্ৰিজৰ ওপৰত যাম তো এইবোৰ চাই লওক মানুহ চাই ইমান ভিৰ এই ব্ৰিজখন পালো ব্ৰিজৰ ওপৰত আমি এতিয়া যাম ইফালে এই ব্ৰিজৰ ওপৰত উঠিলো আমি এয়া চাই লওক লাইটিংখিনি ইমান ধুনীয়া লাইটিং কৰিছে ডেকৰেশ্যনটো আৰু আমি ফুটপাথ ৰাস্তাটোতে যাই আছো এতিয়া সাইডেৰে তো এয়া নলবাৰী গেট নলবাৰী হৰি মন্দিৰৰ গেট এয়া সোমাইছো আমি প্ৰৱেশ কৰিলো চাই লওক গেটখন বৰ্তমান সম্পূৰ্ণ হোৱা নাই মাহঁতে সোমাইছে ভিতৰত গম পাওঁ এইখিনি পালো হ'ব আৰু এইটো গণেশ চাই লওক আশীৰ্বাদ দিয়া গণেশ পুৰা চিৰিয়েলি বনাই থৈছে এইটো হৰি মন্দিৰটো হৈছে বৃন্দাবন চাই লওক ইমান ধুনীয়া হৰি মন্দিৰত তোমাৰ লগে লগে দেখা পায় এইখিনি এইফালে ওপৰত পানী পৰি আছে এইফালে বান্দৰ হাঁহ ইমান ধুনীয়াকৈ বনাইছে লাইটেদি মুভিং হাঁহ এয়া চাই লওক মাহঁতে চাই আছে মা আৰু বাইদেউ ইফালে এটা বনাইছে কুমাৰ ভাস্কৰ বৰ্মা ইফালে চাই লওক আৰু শংকৰদেৱ দামোদৰদেৱ মাধৱদেৱ সকলো আছে ইয়াতে চেলফি পইণ্ট সুন্দৰ চেলফি পইণ্ট বনাই দিছে একেবাৰে একদম মজা আৰু চাই লওক এইফালে আছে আকৌ বৃন্দাবন এইফালে শ্ৰীকৃষ্ণই নাৱত ঘূৰি আছে এয়া চাই লওক Sunday, yes, I love. Kita Madhav Devo, Gutka, heaven for Mana. Dia bisa yang mungkin Sibon, bisa buka itu Sibon.
পুতলা থিয়েটাৰ পুতলা থিয়েটাৰ শ্ৰীকৃষ্ণক জন্মৰ টাইমতে পানীত লৈ গৈছিল বনাইছে এইটো এতিয়া আহোঁতে ভোলাদাক লগ পালোঁ এইটো ভোলাদা দেখিছোঁ মাহঁতৰ চবকে ফটো উঠাম বৰা কাইলৰ ফটো উঠি আছে অঁ উঠাম খিচাৰি দি আছে তো আমি খিচাৰিটো খাই লওঁ অলপ খিচাৰিটো লৈ ল'লোঁ আমাৰ গোটেইকেইটা খিচাৰি লৈছে এইটো চাওক কেনেকুৱা হৈছে খাই টেষ্টি না মজা তো ময়ো খাই দিওঁ পুতনা চাওক কিমান ডাঙৰ পুতনা জলজীৱন মিছন বঙাল মোড়ৰ পৰা অৰবি কলিতা কমল কলিতা ধুনীয়া প্ৰজেক্ট আপোনালোকৰ ছোৱালী ইতিস্মিতা কলিতাই শান্তি ৰক্ষাৰ কাৰ্যালয়ত লৈ আছে নেশ্যনেল ট্ৰেড এক্সপো ৰাষ্ট্ৰীয় বাণিজ্য মেলা ইতিস্মিতা কলিতাই শান্তি ৰক্ষাৰ কাৰ্যালয়ত লৈ আছে বঙাল মোড়ৰ পৰা এই মানে দোকান দেখা পালে এই লেডিছৰ কিবা নহয় কিবা এটা লৈ থাকে এই চাইডখন এইগিলা কিবা নহয় কিবা এটা লৈ থাকোঁ আৰু আচাৰ কিবা আচাৰ কেৰাহী পচন্দ লাগিল আকৌ কেৰাহী লৈ পাই ভাল কেৰাহীটো মজা লৈ মাত্ৰ কিমান 100 টকা এইবিলাক চব 100 টকা দে লৈ লওঁ মেলা মন্দিৰৰ ভিতৰৰ বস্তুবোৰ সকলো চোৱা হ'ল এতিয়া আমি আকৌ বাহিৰৰ ফালে যাই আছোঁ মানে মীনা বজাৰৰ ফালে গৈ আছোঁ
তো এতিয়া বৰ্তমান ব্ৰিজৰ ওপৰেৰে গৈ আছোঁ আমি ব্ৰিজৰ লাইটিংখিনি তেতিয়া ভালদৰে দেখুওৱা নাই যিহেতু তো এতিয়া আপোনালোকক পূৰা ডাইৰেক্ট তলৰ পৰা দেখাই দিম ইমান ধুনীয়াকৈ সজাইছে লাইটিংখিনি একদম বহুত ধুনীয়া লাগিছে ডেক'ৰেশ্যনটো তো আপোনালোক চাই থাকক এইখিনি স্কিপ নকৰাকৈ চাওকচোন ইমান ধুনীয়া লাগিছে লাইটিংখিনি ব্ৰিজ পাৰ হৈ আৰু এখন গেট দেখা পালোঁ তো এতিয়া এইখন গেটৰ ভিতৰতো সোমাই যাওঁ তো তাতে কি আছে তো সকলো বস্তু চাওঁ আৰু আপোনালোককো দেখুৱাওঁ তো বলক এতিয়া সোমাই যাওঁ বেদৰ জ্ঞানবাসী ভাৰতীয় গুৰুকুল শিক্ষাৰ ব্যৱস্থা বেদৰ জ্ঞান আৰু বেদৰ আপোনাৰ প্ৰজ্ঞানগৰী নলবাৰী চহৰ উত্তৰগুলৰ একাংশ ধৰ্মানুষ্ঠান উত্তৰগুলৰ একাংশ ধৰ্ম অনুষ্ঠান মাহঁতেও চাই আছে মই বাহিৰৰ পৰা দেখাই দিলোঁ আপোনালোকক ভাৰতৰ মেপখন হয় এইখন চাই লওক আৰু ভাৰতৰ এইবিলাক সকলো স্থানসমূহ দেখাই আছে গোটেই লাচিত বৰফুকন চিলাৰায় কুমাৰ ভাস্কৰ বৰ্মা কুমাৰ ভাস্কৰ বৰ্মাৰ বিষয়ে কিছু তথ্য সকলো তথ্যবোৰ আছে ইয়াতে এইফালে এইটো চাওক ভাৰতীয় কাল গণনা অসমৰ বিভিন্ন জনগোষ্ঠীৰ পৰিচয় ইয়াতে আমাৰ চাওক বিভিন্ন জনগোষ্ঠী আছে সেই জনগোষ্ঠীৰ যেনেকুৱা আমাৰ অসমীয়া জাতৰ গামোচা তাৰপিছত ৰাভাৰ আছে বড়ো ট্ৰাইবৰ আছে অৰুণাচল প্ৰদেশৰ আছে তো সকলো ঠাইৰে গোটেইখিনি থৈ দিয়া আছে এই মুছলমানৰ সৈতে যুদ্ধ কৰা অসমৰ বীৰ বীৰাংগনা তো এইবোৰ চাই লওক আৰু এইটো চাওক বেদ জ্ঞান প্ৰাচীন ভাৰতৰ শিক্ষা গুৰুকুলৰ শিক্ষাবিদ মহাকাব্যৰ সময়ৰ পূৰ্বাঞ্চল শংকৰদেৱৰ বৃন্দাবনী বস্ত্ৰ গুৰুজনাৰ ভাৰত ভ্ৰমণৰ যেতিয়া গুৰুজনাই ভাৰত ভ্ৰমণ কৰিছিল তেওঁলোকৰ গোটেই তাৰপিছত নালন্দা বিশ্ববিদ্যালয় ভাৰতবৰ্ষৰ অন্য প্ৰাচীন মহাবিদ্যালয় সৃষ্টিৰ আধিপত্য বংশাৱলী ভগৱান শ্ৰীকৃষ্ণৰ বংশাৱলী এইবোৰ এইটো ৰাম সেতু ৰামফিলা
আৰু এইটো সেইটোত যিটো শিল দিয়া হৈছিল এইটো শ্ৰীৰাম বুলি লিখা হৈছিল এইটো হনুমান এইটো ৰাম সেতু যাত্ৰা এইটো এইবোৰ আছে ভগৱান শ্ৰীকৃষ্ণৰ 10 অৱতাৰ এয়া ভগৱান শ্ৰীকৃষ্ণৰ 10 অৱতাৰ ৰজা পিঠু এইবোৰ হৈছে শক্তিপীঠ চাই লওক এয়া যেটা শিৱই সতীক কান্ধত উঠাই লৈ গৈ আছিল তো তাৰে মানে বিষ্ণু যেতিয়া সুদৰ্শন চক্ৰৰে মানে কাটি দিছিল তো কাটোতে চবতে শক্তিপীঠ চবতে সৃষ্টি হৈছিল আৰু এইবোৰ চাই লওক চাওক ইয়াতে ব্লেক এণ্ড হোৱাইটৰ দোকানখন এইখন হৈছে ব্লেক এণ্ড হোৱাইটৰ দোকান তো আজি বিকাশ নাই তো এতিয়া মোৰ নলবাৰীৰে এটা ভাইটি এটা দোকানখন দিছে এইখন তো আমাৰ বাইদেউহঁতে কিবা কিবি মানে লেপ পচন্দ কৰিছে বোলে তো দুখন ল'ব এইখন চাই লওক ইমান ধুনীয়া ধুনীয়া এয়া চাদৰ আছে ইমান ধুনীয়া আমাৰ বাইদেউ এটা আছে ইয়াৰ পৰা এয়া লেপ ল'ব বোলে দুখন তাকে পচন্দ কৰিছে আৰু কম দামত পাই আছে তো এখনত 1200 টকা কৰি তো দুখন লৈ ল'ব চবা এইখানে এই তিনিখান ল'লোঁ তো তিনিখান লেপ আৰু এইগিলা বাচন লৈছোঁ এইগিলা বাচন এইটো ভাইটি এইটো ভতিজা এইফালে বাইদেউ এইফালে মা বহি আছে এইফালে দাদা আৰু এইফালে এইটো ভাগিন আৰু লগত তো ইফালে আছে মীনা বজাৰ তো এইবাৰ যাওঁ মীনা বজাৰৰ ফালে থিয়েটাৰো আছে ন এইফালে এইফালে ৰাষ্ট্ৰীয় থিয়েটাৰ আছে ৰাষ্ট্ৰীয় থিয়েটাৰ কৃষ্ণাঘাটত লৈছে এইবাৰ আকৌ চাই লওক গোটেই সমস্ত ঘৰৰ বজাৰ কৰি লৈছে মানে লেডিজৰ লগত এই প্ৰব্লেম আৰু মানে যি বস্তু দেখা পায় তাকে লয় আৰু পুৰা চাই লওক এইটো আমাৰ নলওঁ বাৰু এইটো আমাৰ বাইদেউ ল'ব 250 টকাত ইমান ডাঙৰ বিছনাচাদৰ চাই লওক ইমান ডাঙৰ বিছনাচাদৰ 250 টকা কম দামতে পাইছে চাই লওক ইমান ধুনীয়াকৈ সজাইছে চাই লওক এইখন আছে মীনা বজাৰৰ গেট তো এইফালে এতিয়া সোমাই যাওঁ বলক জয়গুৰু টেকলি পিঠা চাই লওক জয়গুৰু টেকলি পিঠা তো ইয়াতে ৰখি কেনে মাহঁতেও চাহ আৰু টেকলি পিঠা খাব তো তাকে ৰখিলোঁ অলপ বহুত টাইম ঘূৰিছোঁ যিহেতু অলপ ৰেষ্ট লোৱাও হ'ল তো খাই লওঁ এয়া মীনা বজাৰৰ যাদু আৰু মীনা বজাৰ প্ৰৱেশ কৰি দিলোঁ আমি তো মীনা বজাৰত ক'ত কি আছে সকলো দেখুৱাই আছোঁ আজিকালি চেল্ফি নামতো ব্যৱসায় এয়া হৈছে চেল্ফি ষ্টেণ্ড এয়া চাই লওক এয়া হৈছে চেল্ফি ষ্টেণ্ড চেল্ফিৰ নামতো ব্যৱসায় তো ৰিলছ চেল্ফি মিনছ চেল্ফি ষ্টেণ্ড হয় আৰু ৰিলছ বনোৱাৰ নামত ব্যৱসায় চাই লওক তাতে মাজত সোমোৱাৰ পিছত তাতে এইটো পূৰা ঘূৰি থাকিব তেতিয়া 50 টকা এটা ল'ব মাত্ৰ তো তাতে ৰিলছ এটা বনাই দিয়ে
ইয়াতেও এইটো আছে এইটো এটা ৰিলছ বনোৱা আৰু এইটো হৈছে মটকা কোৱা নাও দৰে একদম এইবাৰৰ ফেমাছ এইটো চাই লওক এইটোত 2-3জন বেহুজো হৈছে আৰম্ভ হৈছে Alinga Tattoo Center. Pistol Mahamari. Apale horu soli gaone asel. Eto bondo koridla. Aru hebala theater. जला के लीजिए शुशु के लीजिए बिस्कुट गरम करा आपलोग पार्किंग जिमान पैसा बसि रखि कम दामत खाइ जाबा दिबो पार्किंग पैसा भरतके कम दामत खाइ जाबा दिबो ता बरे खाइ जाओ क्या आले हमर गत खाइ जाओ पैसा एक टका दिबा नालगे गावरे पूरा मुसन चाइ लक गावरियार केकरा মাজুলী কিটচেন এটা খাই লওঁ অলপ ইয়াতে তো গাহৰি এটা ষ্টিক লৈ লওঁ মাজুলী কিটচেনৰ পৰা ৰেডি কৰি আছে গাহৰি পিচ এয়া বাইদেউজনীয়ে ইয়াতে আছে আৰু বহুত কিবা কিবি গাহৰি মাংস অলপ খাই লওঁ কেনেকুৱা হয় খাই লওঁ খাই কেনে আপোনাক আৰু বেলেগ দেখাই আছোঁ মাহঁতে অলপ আগত আছে মই অলপ বেলেগ ফালে আহি কেনে তই সেইখিনি খাই আছোঁ মাহঁতক লগ ধৰি কেনে আকৌ এখন মাৰ্কেটত সোমাই দিলোঁ তো ইয়াতেও কিবা কিবি চাই কেনে তো ওলাই যাওঁ আমি লাহে লাহে তো ভাগৰ লাগিল বহুত তো আমি এতিয়া ৰাস্তাৰ ফালে ওলাই আহিলোঁ তো এতিয়া ঘৰৰ ফালে যাম আৰু তো ভিডিঅ'টো আপোনালোকে কেনেকুৱা পালে জনাব সকলো কমেণ্ট কৰি আৰু যদি মোৰ ভিডিঅ' ভাল লাগে তো লাইক কমেণ্ট শ্বেয়াৰ নতুনকৈ ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ থেংকছ ফৰ ৱাচিং বাই বাই